আজি পাৰ্টিত গৈ মজা লাগিলে। পাৰ্টিত ডান্সাৰ ভাল ভাল আহিছিলে। আৰু খানাটো ইমান টেষ্টি আছিলে। এতিয়া মোৰ টোপনি লাগিছে। তহঁতি গাড়ীত আৰামত শুই যাবি, কিন্তু গোটেই ৰাতিখন গাড়ী ময়ে চলাব লাগিব। তই নচলালে কোনে চলাব? আমি গাড়ী চলাব নাজানো নহয়। গাড়ীখন বাৰু কেনেকৈ ৰখি গ'ল? নামি মেলি চাব লাগিব। কণ, গাড়ীখনৰ কি হ'ল? গাড়ীখনৰ টায়াৰ পামচাৰ হৈ গ'ল। মোক লগা নাই। ইয়াৰ আশে পাশে মেকানিকৰ দোকান হ'ব। তেনেহ'লে আজি ৰাতিটো আমাক ইয়াতে কটাব লাগিব। মন, ইয়াত বহুত ঠাণ্ডা আছে। মন, আমি ইয়াত কেনেকৈ থাকিম? ইয়াৰ চাৰিওফালে কেৱল জংঘলে জংঘল। যদি কোনোবা বনৰীয়া জন্তু বা ভূত আহি যায় তেতিয়া আমাৰ কি হ'ব? চুপ থাক কণ, তই ইমান ভয় খাৱ। আজি ৰাতিটো আমি গাড়ীখনৰ ভিতৰতে শুই যাওঁ। গাড়ীত শুৱাটো ভাল নহ'ব, আৰু ইয়াত ইমান ঠাণ্ডা আছে। এটা কাম কৰোঁ, ইয়াৰ আশে পাশে ক'ৰবাত জুই জ্বলাই বহি যাওঁ। তেনেহ'লে ব'ল ভাল এডোখৰ ঠাই বিচাৰি তাত জুই জ্বলাই বহি যাওঁ। মন, গাড়ীত বহাটো বেছি সুৰক্ষিত হ'ব নেকি? কিয়নো এইখন এখন জংঘল, আৰু জংঘলত বনৰীয়া জীৱ জন্তু থাকিব পাৰে। যদি সিহঁতে আমাৰ ওপৰত আক্ৰমণ কৰে। ঐ কণ, তই আমাৰ মাথাটো বেয়া নকৰচোন। ব'ল আমাৰ লগত। ঠিক আছে ব'ল। মন, তই ভয় নাখাবি, আমি আছোঁ নহয়। তোক আমি একো হ'ব নিদিওঁ। একটো আমাৰ গাড়ীখন বেয়া হৈ গ'ল, তাৰোপৰি ইয়াত ইমান ঠাণ্ডা। ঠিকে কৈছ মুন্না, ইয়াত বহুত ঠাণ্ডা আছে। আমি গোটেই ৰাতিটো ইয়াতে কটাব লাগিব। মোক পিছে ইয়াত বহুত ভয় লাগিছে। একটো ইমান ৰাতি, তাৰোপৰি চাৰিওফালে জংঘলে জংঘল। ইয়াত ভূত আহি নগ'লে হয় পায়। বাপেকে কণ ভয় খাই আছে, তাক আৰু ভয় খুৱাওঁ। ৰাতি ভূতৰ কাহিনী শুনাৰ মজাই বেলেগ। কণ, তুমি শুনিব বিচাৰা নেকি ভূতৰ কাহিনী? এতিয়া শুনাইছো, ৰখা। নুশুনো মই ভূতৰ কাহিনী, মোৰ ভয় লাগিছে। মন, তই কেলে কণক ভয় খুৱাই আছ? সি এনে ভয় খাই আছে। তাৰোপৰি তই ভূতৰ কাহিনী শুনাব লৈছ? বন্ধ কৰ তোৰ ভূতৰ কাহিনী। এখন গাঁৱত এজন ডাইনী আছিলে। তেওঁ মানুহৰ মঙহ খাই বহুত ভাল পাইছিল। বাছা, বন্ধ কৰা তোমাৰ ভূতৰ কাহিনী। ইয়াত সঁচাকৈ ভূত আছে। মন, এই বুঢ়াজন কোন হয়? মোৰ ভয় লাগিছে। ইয়াক ইয়াৰ পৰা জল্দি খেদা। আৰে ককা, কোন হয় আপুনি? আৰু এইবোৰ কি কৈছে? আমি একো বুজা নাই। জানিব বিচৰানে মই কোন হওঁ? তেনেহ'লে শুনা, মই এই গাঁওখনৰ বাবা হওঁ। তোমালোকৰ নিচিনা বহুতো ল'ৰা ছোৱালী ইয়ালৈ আহে, আৰু বহুতে মৃত্যুক সাৱটি লৈছে। কোনেও নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে। ভাল হ'ল যে মই তোমালোকক দেখিলোঁ। ইয়াৰ পৰা গুচি যোৱা, নহ'লে ভূতে উঠাই লৈ যাব। বন্ধ কৰক আপোনাৰ ভাষণ। মই এইবিলাক অন্ধবিশ্বাসত বিশ্বাস নকৰোঁ। ভূত ডাইনী এইবিলাক একো নাথাকে। আপুনি ইয়াৰ পৰা যাওক। আজি গোটেই ৰাতি আমি ইয়াতে থাকিম। ময়ো চাওঁ কোন ভূত আহে। লাগিছে তোমালোকৰ আজি মৰণ দিন। অতি শীঘ্ৰে তোমালোকে মোক বিচাৰি আহিবা, কিন্তু তোমালোকৰ কিবা হ'লে মোৰ ওচৰত নাহিবা। বয়সৰ লগতে বুঢ়াজনৰ দিমাগো বেয়া হৈছে। মন, মোৰ টোপনি লাগিছে। শুই যা কণ। শুবলৈ ভয় লাগিছে নেকি? চাবি, সপোনত ভূতে তোক উঠাই লৈ যাব। মন, জুইকুৰা নুমাব লৈছে। জুইকুৰা ভালকে জ্বলাই দে। জ্বলাই দিছোঁ ৰ।
মন ভয় লাগিছে জলদি জুইকুৰা জ্বলা কণ ভয় নাখাবি জ্বলাইছো ৰ মন মোক বচা কণ তোৰ কি হ'ল কেলে চিঞৰি আছ কি হ'ল কণ কেলে চিঞৰিছ ফু ফু বহুত দেৰিৰ পিছত জুইকুৰা জ্বলিলে মুন্না ভাই কণ ক'ত গ'ল তাক দেখা নাই যে সি ক'ত গুচি গ'ল কণ তই ক'ত আছ ঐ কণ 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 মোৰ ভুলৰ কাৰণে হেৰাই গ'ল মন এইটো তোৰ ভুল নহয় যদি আমি আগতে গম পালো হয় যে এই জংঘলখন ভাল নহয় তেন্তে আমি ইয়ালৈ নাহিলোহেঁতেন মোক লাগিছে যে সেই বাবাজনে সঁচা কৈছিল যদি আমি সেই বাবাজনৰ কথা শুনা হ'লে কণ হেৰাই নগ'লহেঁতেন অঁ মন তই ঠিকেই কৈছ ব'ল আমি সেই বাবাজনৰ ওচৰত যাওঁ সেই বাবাজনে আমাক কণক বিচৰাত সহায় কৰিব পাৰে ব'ল আমি সেই বাবাজনক বিচাৰোঁগে অঁ ব'ল কোন হয় তোমালোক আৰু ইমান ৰাতি এই ভয়ানক জংঘলত কি কৰিছা মোৰ নাম মন আৰু এইটো মোৰ বন্ধু মুন্না আমি বন্ধু এজনৰ পাৰ্টিৰ পৰা ঘৰলৈ গৈ আছিলোঁ আৰু হঠাৎ আমাৰ গাড়ীখন আহি ভয়ানক জংঘলত বেয়া হৈ গ'ল আমি ৰাতিটো কটাবৰ বাবে এই জংঘলত জুই জ্বলাই বহি গ'লোঁ তোমালোকে বহুত ডাঙৰ ভুল কৰিলা এই ভয়ানক জংঘলত ভূত আছে এইখন গাঁৱৰ বহুতো মানুহক উঠাই লৈ গৈছে তোমাৰ বন্ধু সেই ভূতৰ চিকাৰ হ'ল তাক তোমালোকে বচাব নোৱাৰা তাৰ মৃত্যু খাটাং খুৰা আমাৰ সহায় কৰক যেনে তেনে কৰি আমাৰ বন্ধুৰ প্ৰাণ বচাব লাগিব আমাৰ গাঁৱৰ এজন মানুহে তোমালোকক সহায় কৰিব পাৰে টুন টুন বাবা খুৰা আমাক বাবাৰ ওচৰত জলদি লৈ ব'লক ব'লা মোৰ লগত মই তোমালোকক তেওঁৰ ঘৰলৈ লৈ যাওঁ টুন টুন বাবা দৰ্জা খোলক মই ৰামু হওঁ অঁ আহিছোঁ ৰখ বাবা ইহঁতক আপোনাৰ সহায় লাগে ইহঁত সেইজনে হয় যাক মই এই জংঘলত লগ পাইছিলোঁ মই গম পাইছিলোঁ যে তোমালোক ইয়ালৈ নিশ্চয় আহিবা বাবা আমাক ক্ষমা কৰি দিয়ক আপোনাৰ কথা নুশুনি আমি বৰ বিপদত পৰিলোঁ আমাৰ বন্ধু কণ তাক ভূতে উঠাই লৈ গ'ল তোমালোক সকলোৱে ভিতৰলৈ আহা ভিতৰত কথা পাতো বাবা আমাক সহায় কৰক মোৰ বন্ধু কণ তাক ভূতে উঠাই লৈ গ'ল বাবা আপুনি গম পায়নে এইটো কাৰ কাম হয় মই সকলো গম পাওঁ ইহঁতৰ লগত কি হ'ল সেইকাৰণে মই ইহঁতক মানা কৰিছিলোঁ কিন্তু ইহঁতি মোৰ এটা কথাও নুশুনিলে আৰু সেই ভুলৰ কাৰণে নিজৰ বন্ধুৰ প্ৰাণ বিপদত পৰিল কিন্তু বাবা কিবা এটা উপায় কওক আমাৰ বন্ধু ক'ত থাকিব পাৰে সেইটো কাম কলা পাহাৰত থকা ভূতৰ হয় কি কলা পাহাৰৰ ভূত বাবা এই ভূতটো সেইটোৱে হয় ন যিয়ে আমাৰ গাঁৱৰ বহুতো মানুহক উঠাই লৈ গৈছে অঁ ৰামু তুমি ঠিকেই ক'লা এই ভূত ৰাতি আন্ধাৰত আহে আৰু কাৰোবাক নিজৰ চিকাৰ বনাই লৈ যায় এই ভূতে 1000 লোকক বলি দি অমৰ হ'ব বিচাৰিছে এই ভূতে নিজৰ অন্তিম চিকাৰৰ কাৰণে এই গাঁওখনত ঘূৰি ফুৰিছে তাৰ মানে আমাৰ বন্ধু সেই ভূতৰ অন্তিম চিকাৰ হ'ব পাৰে বাবা যদি এই ভূতে ইহঁতৰ বন্ধুক মাৰি দিয়ে তেন্তে সি অমৰ হৈ যাব আৰু আমাৰ গাঁওখনক ধ্বংস কৰি পেলাব আমি এনেকুৱা হ'ব নিদিওঁ কালি পূৰ্ণিমা আছে আৰু কালি ৰাতি সেই দুষ্ট ভূতে ইহঁতৰ বন্ধুক
বলি দিব। তেনেহ'লে আমাক জলদি কলা পাহাৰ যাব লাগিব। কলা পাহাৰৰ ৰাস্তা ইয়াৰ পৰা বহুত দূৰত, তাত যাবলৈ প্ৰায় 5 ঘণ্টা লাগি যায়। বাবা, মোৰ বন্ধু কণৰ গাড়ী আছে, কিন্তু গাড়ীখনৰ টায়াৰ পামচাৰ হৈ গ'ল আৰু আমাৰ দুজনৰ ভিতৰত কোনেও গাড়ী চলাব নাজানে। মই গাড়ী চলাব জানো। কালি ৰাতিপুৱা তোমাৰ গাড়ীখনৰ টায়াৰ সলনি কৰি দিম। ঠিক আছে, এতিয়া বহুত ৰাতি হ'ল, তোমালোকে শুই যোৱা। আমি কালি ৰাতিপুৱা কলা পাহাৰলৈ যাত্ৰা কৰিম। মন, মোৰ ভয় লাগিছে। এই ঘৰটো ইমান ভয়ানক। আমাক সাহসেৰে এই দুষ্ট ভূতৰ ঘৰৰ ভিতৰত যাব লাগিব। ঠিক আছে বাবা, আমি তৈয়াৰ আছো। আহা মোৰ লগত, খিৰিকীৰে চাওঁ। আজি বহুত দিনৰ মূৰত মই চিকাৰ পাইছো। এইটো মোৰ অন্তিম বলি। তাৰ পাছত মই অমৰ হৈ যাম। হা হা হা। এতিয়া সময় আহি গ'ল, আমি সকলোৱে মিলি তোমালোকৰ বন্ধুক বচাব লাগিব। বলক বাবা, ঘৰৰ ভিতৰলৈ যাওঁ আৰু মোৰ বন্ধুক বচাই আনো। মই সেই দুষ্ট ভূতৰ মুখ ভাঙি পেলাম। ইমান খং নকৰিবা, আমি এনেকৈ ভূতৰ লগত লাগিব নোৱাৰো। মন, বাবাই ঠিকে কৈছে। তেনেহ'লে কি কৰিম বাবা? মন, তুমি চিন্তা নকৰিবা, মোৰ ওচৰত গংগা জল আছে। ৰামু, মই তোমাক গংগা জল দিছিলোঁ নহয়, দিয়া। বাবা, সেই গংগা জলটো গাড়ীতে থাকি গ'ল। এইটো তুমি কি কৰিলা? জলদি যোৱা আৰু গংগা জল লৈ আনা। খুৰা, আপুনি ইয়াতে থাকক, মই যাওঁ গংগা জল লৈ আনো। ঠিক আছে, জলদি আহিবা, আমাৰ ওচৰত সময় বহুত কম আছে। ঠিক আছে বাবা, মই জলদি গংগা জল লৈ আনিছোঁ। মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক। তোক মই কেনেকৈ এৰি দিম? তয়ে মোৰ অন্তিম চিকাৰ হও। তোক মাৰি মই অমৰ হৈ যাম। কোনোবাই মোক বচোৱাক, কোনোবাই মোক সহায় কৰক। কোনো নাহে তোক বচাবলৈ। তইতো আজি মৰিবই লাগিব। ৰখি যা দুষ্ট ভূত, মই থাকোঁতে তই ইয়াক মাৰিব নোৱাৰ। কোন তহঁতি? ইয়াত কেলে আহিছ? লাগিছে তহঁতক মৃত্যু পাবই নালাগে। তহঁতি সকলোৱে মৰিবি। এতিয়া তোক কোনে বচাব? কোনে বচাব? বাবা, গংগা জল লৈ আনিলো। মন, গংগা জলটো মোৰ ফালে দলিয়াই দিয়া। মই এই দুষ্ট ভূতক ভস্ম কৰি পেলাম।